আমাৰ এই বৰ্ষৰ কেইটিমান জাতীয় জনজাতীয় নৃত্য বাদ্য একগোট কৰি আপোনালোকৰ আগত দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু সহায়ে আমাৰ এই প্ৰচেষ্টাৰ সফলৰ একমাত্ৰ সময়। এইখিনিতে আমাক আমন্ত্ৰণ জনাই দি আপোনালোকৰ আশীৰ্বাদৰ সুযোগ দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টি সাকুমথা মণ্ডল সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা বহাগী বিদায় সন্মিলনৰ উদ্যোক্তা সমিতিলৈ গুপ্তকাশী সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা নিবেদিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আজিৰ অনুষ্ঠান পৰিৱেশনত জানিয়েই হওক অজানিতেই হওক যথেষ্টখিনি ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। সমগ্ৰ ভুল ত্ৰুটিৰ বাবে আমাক যেন ক'তো সমালোচনা নকৰি গঠনমূলক দিহা পৰামৰ্শৰে আমাক আঙুলিয়াই দিব বুলি আমি আশাবাদী। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ গুৰুজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসমীয়া জাতিক একতাৰ এনাজেৰে বান্ধি থৈ গৈছে। কিন্তু আজি যেন